ডংকামকাম পৌৰসভাৰ ব্যতিক্ৰমী ঘোষণা চহৰখনত লকডাউনৰ ডংকামকাম তথা দাঁতিকাষৰীয়া অঞ্চলত মহামাৰী কোভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি ৰোধৰ বাবে এই ঘোষণা। পশ্চিম কাৰ্বি আংলঙৰ কেইবাটাই অঞ্চলত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ। কেইবাজন ব্যক্তিৰ দেশত মহামাৰী কোভিড-19 অৱস্থিতি ধৰা পৰাৰ পিছত এই জিলা প্ৰশাসন তৰফৰ পৰা এক কঠোৰ ঘোষণা। নীলি পৰিষদ সমষ্টিৰ বৰ্ণাঞ্চলবাসীৰ কৰুণ কাহিনী। বিজেপি চৰকাৰে সবকা সাথ সবকা বিকাশৰ স্পৰ্শত নপৰা বৰ্ণাঞ্চল ৰাজ্যে বহিৰ্জগতৰ বাবে যোগাযোগৰ পথ নিৰ্মাণত উঠি পৰি লাগিল গাঁওবাসীয়ে। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামকামত ডংকামকাম পৌৰসভাৰ লকডাউনৰ ঘোষণা। ডংকামকাম তথা ইয়াৰ পাৰ্শ্বৱৰ্তী কিছুমান এলেকাত মহামাৰী কোভিড-19 সংক্ৰমণ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি এই ব্যতিক্ৰমী লকডাউন ঘোষণা কৰিছে পৌৰসভাই। এই কথা সাংবাদিকৰ আগত ব্যক্ত কৰে পৌৰসভাৰ কাৰ্যালয় কাৰিকৰী বিষয়াগৰাকীয়ে। পাহাৰীয়া জিলা পূব তথা পশ্চিম কাৰ্বি আংলঙতো ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালভাৱে মহামাৰী কৰোনা তথা কোভিড-19 আক্ৰান্তৰ হাৰ কোনো গুণেই কম হোৱা নাই। দিনে দিনে ভয়াৱহভাৱে এইদৰে মহামাৰী কৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে আৰু অধিক সংক্ৰমণ হৈ যাতে সামাজিক সংক্ৰমণলৈ উন্নীত নহয় তাৰ বাবে এইদৰে ব্যতিক্ৰমীভাৱে লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই লকডাউন প্ৰক্ৰিয়া কাৰ্যকৰী হ'ব অহা 17 জুনৰ পুৱা 5 বজাৰ পৰা 23 জুন সন্ধিয়ালৈ। বিশেষ জৰুৰী সেৱাৰ বাহিৰে কোনো ধৰণৰ ব্যক্তিগত বাহন নচলিব লকডাউনৰ সময়ছোৱাত। ডংকামকাম পৌৰসভাৰ কাৰ্যকৰী বিষয়াগৰাকীয়ে সমূহ ডংকামকাম চহৰবাসীক এই কাৰ্যসূচী কঠোৰভাৱে পালনৰ বাবে আহ্বান কৰিছে। ডংকামকামত ইতিমধ্যে বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰ তথা হোম কোৱাৰেণ্টাইনৰ হৈ থকা একাংশ লোকৰ দেশত কোভিড-19 অৱস্থিতি ধৰা পৰাৰ পিছত এই সংক্ৰমণ যাতে গণ সংক্ৰমণলৈ বিয়পি নপৰে তাৰ বাবে এই ব্যৱস্থা ডংকামকাম পৌৰসভাৰ কৰ্তৃপক্ষৰ। Lapen isi kenang soda bagi berita bangke ningkan trokep atha lapen ningkan kep aber arta osumara bangke hempen nangbar bedet sikimi athema lasu kisu ki unnai ke ningkan trokep abat lapen ningkan kep aber pusilitum non alom ke arjulong bomlo lapen nilitum lasu kiri ponateng komane bang fubang phijong sinlitum soron arkan ponde pulon telitum lapangke arona teng pening saipon po labang ka hok lo nitum ceparai pon lo lapen mangsu asek nilitum misi kacun nilitu dongkamukam arada tumhan je laso sek banganang litum dome thak me lapen koson si laso bangsu kisu penching rajima hala banganang litum munthi ponang po lapen jong si mane munit kimi mate kachini ne munit jong si litum dongkamukam marlu pine theglong lok polonte litum totkonat pen hoitu dongka outpost kalite municipal board office long sta menang tumnong hu nang than pachini nangji athema bangso ke sugeno namat ke adowai puklang klila social distancing lapen la hand sanitizing lapen la mask ka chikup ahoglo nona bang ni lilam thang nang ko masa bang chikup ke dallo lasi la bangken nitum kenang sodu lapen la sukang kisu penyong si bang si itum cepa rainengi pulonte la bangke nilitum kedo ke thaka bangke ahoglo ekdom ing thirjir pen tum kedo ke thaka bangke nang sodu lapen jong se konane containment zone pen kedo mate home quarantine men kedo tum jong se bang pulonte la kenal litum pachini dundak bathan dundak se me je bang so kisu ke ahoglo la pen nalitum asap suching raja se me pa hemle bang se tame litum hem thing ar jablun pen se tame lang tuman than bujai dunang po ta penjong si ki sukyun e abisi pulonte litum addition teng monte ki sukyun ni pulonte lake private gari ke litum pa damlong lapen hoitu mane theglong logama council ba suli boile pubang doji hala mai tum pudunde athema halloween tum che damning athai do litum ke la dukan taho manan nama social gathering an si tum kangha ponji ডংকামকামৰ পৰা কেলভিন টাৰাঙৰ ৰিপৰ্ট কাট নিউজ।
লক্ষণীয়ভাৱে পশ্চিম কাৰ্বি আংলং জিলাৰ 4টাকৈ অঞ্চলত জিলা উপায়ুক্তই ঘোষণা কৰিছে কণ্টেইনমেণ্ট জোন হিচাপে। কেইবাজন ব্যক্তিৰ দেশত মহামাৰী কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ পিছতে আৰু অধিক সংক্ৰমণ হৈ ক্ৰমে গণ সংক্ৰমণলৈ যাতে বিয়পি নপৰে তাৰ বাবে তৎকালীনভাৱে অঞ্চলকেইটিত এইদৰে কণ্টেইনমেণ্ট জোনৰ ঘোষণা। পশ্চিম কাৰ্বি আংলঙত একেটা সময়তে 4টাকৈ কণ্টেইনমেণ্ট জোন ঘোষণা জিলা প্ৰশাসনৰ আৰু আটাইকেইটা জনখেৰণী এলেকাৰ। কণ্টেইনমেণ্ট জোন ঘোষণা কৰা অঞ্চলসমূহ হ'ল ৱাইটিজৰ চিলফেটা, মাইলো বিহাৰী গাঁও, 3 নং নবাইবিল আৰু মাইলো নেপালী বস্তি। ৱাইটিজৰ চিলফেটা ঘনশ্যাম চৌহান, মাইলো বিহাৰী গাঁৱৰ নৰসিং চৌহান, 3 নং নবাইবিলৰ জৰহিৰ শ্বাহ আৰু মাইলো নেপালী বস্তিৰ কেশৱ নেওপালৰ দেশত কোভিড-19 পজিটিভ পোৱাত জিলা প্ৰশাসনৰ এই ঘোষণা। আটাইকেইজনে হোম কোৱাৰেণ্টাইন হৈ আছিল। বৰ্তমানলৈ পাৰ্বত্য জিলাখনত মুঠ কণ্টেইনমেণ্ট জোন হ'লগৈ 9টা আৰু আটাইকেইটা খেৰণী অঞ্চলৰে। বঠাটলাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ। ৰাজ্য তথা স্বায়ত্ত পৰিষদ চৰকাৰৰ পৰা সৰ্বকালে বঞ্চিত হৈ আহিছে নীলি পৰিষদ সমষ্টি। এই সমষ্টিৰ বৰলাংছবাসীৰ বহিঃজগতৰ সৈতে যোগাযোগৰ বাবে নাই ভাল পথ। আধুনিক জগতৰ নিবাসী হৈও অঞ্চলটোৰ ৰাইজে বাধ্য হৈ জীৱন যাপন কৰি আহিব লগা হৈছে আদিমকালৰ জীৱন। চৰকাৰক আশা কৰি ভাগৰি সম্পত্তি অঞ্চলটোৰ ৰাইজে পৰিয়ালে প্ৰতি চান্দা তুলি পথ নিৰ্মাণ কৰিবলৈ ওলাইছে। চাওঁহক আমাৰ সাংবাদিকৰ এই প্ৰতিবেদন। যাতায়াতৰ বাবে সুচল পথ বুলিবলৈ নাই। দুৰ্গম পাহাৰ কাটি গাঁৱৰ ৰাইজে উলিওৱা পথেৰে কোনোমতে অতি বিপদসংকুলভাৱে পিকআপ ভানেৰে কৰে যাতায়াত। অন্যথা সুদূৰ পথ খোজ কাঢ়িয়ে উপনীত হ'ব লাগে গন্তব্যস্থান। বাৰিষাত খৰচতা বৰলাংছ নৈ পাৰাপাৰ হ'বৰ বাবেও নাই দলং। সেয়ে ৰাইজে মিলি অঞ্চলটোৰ পৰিয়ালে প্ৰতি 100 টকা আৰু পিকআপ ভানৰ পৰা 3,500 টকা তুলি পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। দৃশ্যাসতিলৈ মন কৰক, জেচিবিৰে পাহাৰ কাটিছে। পিছে এই কাম চৰকাৰৰ প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ অধীনত চলা বুলি ভাবি ভুল নকৰিব। বিজেপি চৰকাৰৰ সবকা সাথ সবকা বিকাশৰ তিলমানো স্পৰ্শ নপৰা এই অঞ্চলত বাট পথ উন্নয়নৰ বাবে চৰকাৰে ভুলতো কোনো আঁচনি আজিলৈ ৰূপায়ণ কৰা নাই। গাঁৱৰ ৰাইজে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাৰে টকা তুলি ব্যয় কৰি পাহাৰ কটা কামত লগাইছে জেচিবিৰ। এই দ্বিতীয় দৃশ্যাংশলৈ মন কৰক। ৰাইজে বজাৰ সমাৰ কৰি পিকআপ ভানেৰে ঘৰলৈ উভতনি যাত্ৰা কৰাৰ সময়ত কি দুৰ্গতি। পথ নহয় যেনিবা ভুঁই ৰুবলৈ চহাই থোৱা পথাৰ কৰাৰ ওপৰেৰে যেন পিকআপ ভান চলাই নিছে। এয়ে বৰলাংছবাসীয়ে দৈনন্দিন জীৱন যাত্ৰাৰ কৰুণ কাহিনী অতীজৰে পৰা। অঞ্চলটোৰ ৰাইজে আন নহ'লেও যাতায়াতৰ বাবে এখন সুচল পথ নিৰ্মাণ কৰি দিবৰ বাবে কাৰ্বি স্বায়ত্ত পৰিষদ চৰকাৰক কৰজোৰে আহ্বান কৰিছে। বৰলাংছবাসীৰ এই কৰুণ বিননি তথা আহ্বান কাৰ্বি স্বায়ত্ত পৰিষদৰ CM তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে শুনিবনে? মংগল সিং ইংহি ৰিপৰ্ট কাট নিউজ। সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ। Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex,
782461, Manjab, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বিশ্বতা কৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণত বিভীষিকাময় আৰু হাহাকাৰ পৰিস্থিতি আজি সমগ্ৰ বিশ্ব মানৱৰ তৎসত্ত্বেও বিশ্ব মানৱৰ হিতাৰ্থে বিশ্ব মানুহে পাহৰা নাই বিশ্ব ৰক্তদান দিৱস পালনৰ মানুহে মানুহৰ প্ৰতি মানৱীয় সেৱা আগবঢ়াবলৈ উদ্বুদ্ধ কৰা বাবে বিশ্বই পালন কৰি অহা এই দিৱসটিৰ লগত সংগতি ৰাখি কেছে ইংলংফই ৰূপায়ণ কৰে ৰক্তদান কাৰ্যসূচী কোন মুহূৰ্তত ৰোগৰ বাবে প্ৰয়োজন সাপেক্ষে তেজ অতি প্ৰয়োজন হয় কিন্তু জৰুৰীকালীন সময়ত ৰক্তদান কৰা ব্যক্তিৰ অভাৱ হয় অথবা বিচাৰি পোৱা নাযায় এনে জৰুৰীকালীন তথা সংকটৰ সময়ত কামত অহাকৈ বিগত বছৰ ধৰি কেছে ইংলংফই এই দিৱসৰ দিনটোত ৰক্তদান কৰি আহিছে চিকিৎসালয় এইবাৰো তত্ৰপ কেছে ইংলংফই বিশেষ দিনৰ উপলক্ষে ডিফু মেডিকেল কলেজ হস্পিটেলত দেওবাৰে ৰক্তদান কৰে ছাত্ৰ সংগঠনটিৰ সদস্য বৰ্গই হয় ৰক্তদান জীৱনদান এই মহৎ সেৱা আগবঢ়াই ছাত্ৰ নেতৃত্বই দাঙি ধৰিলে মানৱ সেৱাৰ নিদৰ্শন অৰুণ লেখে ৰিপৰ্ট কাট নিউজ পৰিয়ালত পোনপ্ৰথমবাৰৰ বাবে কন্যা সন্তানে কঢ়িয়াই আনিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰ আনন্দ পৰিয়ালটোত কেইবাটাও পুৰুষ পাৰ হ'ল যদিও এনে আনন্দ প্ৰথমবাৰৰ বাবে কন্যা অঞ্জলি কামচাপিয়ে সত্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানত উত্তীৰ্ণ হ'ল সেয়ে আনন্দত আত্মহাৰা দৰিদ্ৰ পিতৃয়ে নিজৰ অসীম দৰিদ্ৰতাৰ মাজতো এসাঁজ প্ৰীতিভোজ গাঁওবাসীক খুৱাই গৌৰৱ তথা আনন্দ প্ৰকাশ কৰিলে লামমেট গাঁৱৰ নিবাসী তথা অঞ্জলি কামচাপিৰ পিতৃ ধনীৰাম কামচা আৰু মাতৃ ৰপ্তা টেৰাংপিয়ে জেংখাৰ প্ৰাণ বান্দন বিদ্যা মন্দিৰৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় মেধা ছাত্ৰী অঞ্জলি কামচাপি আৰু উত্তীৰ্ণ হয় প্ৰথম স্থানত অতি পিছপৰা তথা ভিতৰুৱা লাংমেট গাঁৱৰ জীয়ৰী অঞ্জলীয়ে সাধাৰণ গণিত আৰু ইংৰাজী বিষয়ত লেটাৰসহ প্ৰথম স্থানত উত্তীৰ্ণ হৈ লাংমেট অঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীজনীয়ে নিজৰ একাগ্ৰতা আৰু কঠোৰ সাধনাত এইদৰে সফলতা কঢ়িয়াই অনা কাৰ্যক স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী অঞ্চলটোৰ ৰাইজ গাঁওবাসীয়ে ভূয়সী প্ৰশংসা কৰি অনুপ্ৰেৰণা যোগাইছে পৰিয়ালটোত পোনপ্ৰথমবাৰৰ বাবে এনে আনন্দ তথা গৌৰৱ কঢ়িয়াই অনা পিতৃ মাতৃয়ে আনন্দেৰে লাংমেট গাঁওবাসীক খুৱালে এসাঁজ ভাত অঞ্জলিৰ ভৱিষ্যত শিক্ষা জীৱনৰ প্ৰতিটো খোজ উত্তম সফলতাৰ দিশে আগুৱাই যাওক Farisra foket tadi komcat udah tuh tadi klaim lu mana conggat tuh si lasu supan pethek lo lakan kini baik lasu ini panai ban pithek bang ini tak suruh lo katanya rong asal lu sahabat isi anak mahai nah hang kipot bang tak suruh lo sarkisar kan lakan ini tak pithek lu kiri putali lakan ke pithek lu kiri putali di Cipulung li lakan ke ini di Kapolri tadi di metang ke usubang ko sona ko pai ne dan ini metang tak sona ko pai ne ma ko pai ke mepen au nama hit mepen ke pas na jok ke au nama ta thanks ki tikang tung ke tema principal ka Chesong Maharaj kanti tikang tung lapen ni pani puanta churu pintu la thema la tum tani phanang bor ipidon piglo sita kami aku tak kani trik tok dak kani ta tuition to funding voice ajara kam na chaklen ile nona ni metric pass de line ko भी लेटर सिक्योरिटी English third and mathematics कोना आगे मार्क्स लो ऑप्शन के English third के 45 पर maths के 87 কাট নিউজ গোষ্ঠীৰ তৰফৰ পৰা থাকিল হিয়া পৰা শুভেচ্ছা আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ